বাহিৰত লকডাউন দিছে, এতিয়া চব দোকান বন্ধ, গতিকে দোকান খুলিলেহে তুমি খাব পাৰিবা। দোকান খুলিব দিয়া, তাৰপিছত আনিম। আছে যদি সেইখিনি খাই লোৱা, এতিয়া পিছত আনি দিম। আৰু আমি কেৰামকে খেলোঁ বোলা, অলপ খেলি লওঁ দুইজনে। দিয়া খেলো দিয়া। একবাৰতো বেয়া হৈ গৈছে নহয়, সেইটো আৰু এতিয়া ক'ত ভাল কৰিবা। এতিয়া লাইনো নহ'লে গৰমততো সাংঘাতিক অৱস্থা হ'ব, কেনেকৈ থাকিবা। কালি ভাল কৰিব পৰা যাব। কালিও বন্ধ হ'ব নহয়, লকডাউন নুখুলিলে ভালেই নহ'ব। মাৰা, তুমিয়ে মাৰা প্ৰথমতে, তুমিতো মোৰ লগত হাৰিবা, হয়নে নহয়? মই নাহাৰো, চাবাচোন। দিয়া হ'ব দিয়া, এতিয়া নেখেলোঁ। মই এটা কামত যাম, কাম অলপ আছে, মই কামখিনি কৰি লওঁ, তাৰপিছত খেলিম আৰু আহি কিনে। এই কৰোণা বেমাৰটো খুব বাঢ়িছে। আমাৰ দৰে সাধাৰণ মানুহখিনি কি কৰা যাব, কেনেকৈনো চলিম, তাক লৈহে এতিয়া চিন্তা হৈছে। এইফালে বোলে লকডাউন, কাম বনটো একো এটা নাই। লকডাউন খুলিলেই বা আকৌ কি হয়, বাৰু দেখা যাওক। এনেকুৱা বন্ধ, ৰাস্তাত মানুহ এটা নাই, ক'ত কি কাম কৰিম। আৰে তুমি অকলে অকলে কি কৰি আছা বাহিৰত? ভিতৰত যোৱা, ভিতৰত যোৱা। আজিচোন মোৰ গাটো ঠিক নহয়, মূৰটো খুব বিষাইছে, কি বা হয়, ইমান বিষ, থাকিব পৰা নাই। পিছগলটো যে বিষাইছে নহয়, কেনেবাকে কৰোণা মোৰ গাত লগা নাইতো। অলপ জিৰাবই লাগিল, অলপ ৰেষ্ট লৈ ল'ম। কেনেবাকে যদি এইটো হ'ব লাগিলে নহয়, মোৰতো বেলেগ কথা, গোটেই ঘৰখনেই শেষ। হাত ভৰিবিলাক ইমান বিষাইছে নহয়। হে প্ৰভু, কিবাকে ৰাতিটো পাৰ কৰি নিয়া। ৰাতিপুৱা হ'লে দেখাই অহাটোৱেই ভাল হ'ব, যিটো পৰিস্থিতি হৈছে নহয়। চুলি কেইডালো কাটিব পৰা নাই, ইফালে চেলুন নাই, চুলি যায় একেবাৰে এতিয়া ভৰিত পৰিব। আৰে এই ৰাতিপুৱাই পুৱাই মাটিত কিয় বাগৰি আছা? আহা, অলপ পঢ়িব লাগে, আহা মই শিকাই দিম, ধুনীয়াকৈ পঢ়িবা অলপ। এইবিলাক চব মুখস্থ কৰিব লাগিব, পৰীক্ষাত আহিব নহয়। নপঢ়িলে কেনেকৈ হ'ব, পঢ়িবতো লাগিবই। ধুনীয়াকৈ পঢ়াখিনি শেষ কৰা, তাৰপিছত খেলিবা। নপঢ়িলে পিছত গম পাবা। তুমি এইখিনি শেষ কৰিবা, মই ডক্তৰৰ তাৰ পৰা আহিম দেই। ডক্তৰৰ তাত যাইহে ভাল হ'ব, যিটো দেখা গৈছে, টেষ্টটো কৰি লওঁ। মই বাৰু ডক্তৰৰ ওচৰৰ পৰা আহিলোঁ। এতিয়া কিবা যদি আপোনালোকে অলপ সাৱধান হ'ব হ'ল, কিবা যদি বেমাৰ দেখা পায় নহয়, লগে লগে ডক্তৰৰ ওচৰত যাব, চিকিৎসা কৰিব, তেতিয়াহে বেমাৰটোৰ পৰা ৰক্ষা কৰিব পাৰিব। ইয়াৰ বাহিৰে বেলেগ গত্যন্তৰ নাই। গতিকে ৰাইজ সাৱধানে থাকক, সুৰক্ষিত
সুৰক্ষিত থাকক, সাৱধানে চলক, চৰকাৰে দিয়া নিয়মবিলাক পালন কৰক, তেতিয়াহে আমি ৰক্ষা কৰিব পাৰিম।